Hi friend, welcome back to my YouTube channel. আজি মই এতিয়া বৰ্তমান ডিব্ৰুগড়ৰ মাজমজিতে আছো আৰু আমলাপট্টি হয় আমি আমলাপট্টিৰ পৰা ভাবিছো আজি বগীবিল যাম আৰু তাতে এখন আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিম তো বলক আমি ভিডিওটো আৰম্ভ কৰো সো এতিয়া আমি আহি পালো অলপ দেৰি আহি পালো অলপ আগত এয়া চাওক এয়া শিৱসাগৰ নগাঁও গুৱাহাটী যাব হলে আপোনাৰ 424 কিলোমিটাৰ তো বলক আমি ভিডিওটো আগুৱাই লৈ যাওঁ এটা আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি পালো এই সব তো গাইজ ফাইনেলি আমি আহি পালো ৰাতিপুৱা বগীবিল ব্ৰিজ বহুত সাইকেল চলাই আহিলো তো বলক এতিয়া আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিছু চাওক এইটো মই প্ৰথমতে কৈ দিছোঁ যে এইটো মই যোনসকলে চাইছে বা বগীবিল চাই আছে তেওঁলোকৰ কাৰণে মই বনোৱা নাই যিসকলে এতিয়াও চোৱা নাই বগীবিল ব্ৰিজখন তেওঁলোকৰ কাৰণেহে বনাইছোঁ গুড মৰ্নিং ফ্ৰম বগীবিল ফাইনেলি বগীবিল পালোঁ চাওক গাইজ ইমান ধুনীয়া আৰু মোৰ লগত এইফালে আছে ভাই মুমিনুল ভাই তো বলক আমি আৰু অলপ যাবলৈ চেষ্টা কৰিম আগফালে আপোনালোকে জানেনে 1997ত এই বগীবিলখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল আৰু এইখনৰ নিৰ্মাণ কাৰ্য শেষ হৈছিলে আপোনাৰ 2018 বৰ্ষত আৰু 18 লাষ্টৰ ডিচেম্বৰত 25 ডিচেম্বৰত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এতিয়া বৰ্তমান নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এখন দলংখন শুভাৰম্ভ কৰিছিল আৰু এইখনৰ দৈৰ্ঘ্য হৈছে প্ৰায় 4.94 কিলোমিটাৰ আৰু লংগেষ্ট স্পেন হৈছে আপোনাৰ 125 মিটাৰ চাওক এই দলংখন হৈছে তিনি লেনযুক্ত ৰেলপথ ইয়াৰ তলত আছে আৰু চাওক এইফালে ৰেল তলফালে সোমাই আহি চাওক বহুতে ভাবিব চাগে কি মানে বগীবিল মানে ব্লগ বনাইছে তো মানে কিবা এটা মানে দেখাই কিনি ভাল লাগে মানে গম পাইছে মোৰ সেইকাৰণে মানে আপোনালোকক অলপমান চেষ্টা কৰিলোঁ আৰু মই আগতে কৈছোঁ যিসকলে বগীবিল ব্ৰিজ চাইছে সেইসকলৰ বাবে বনোৱা নাই মই যিসকলে এতিয়াও চোৱা নাই চাওক যেতিয়া আমাৰ বগীবিল ব্ৰিজখন অপেনিং হৈছিলে বহুত কিবা কাৰণত লকডাউনৰ সময়তো মানুহে আহিব পৰা নাই দেখিব পৰা নাই চাব পৰা নাই তো সেইসকলৰ কাৰণে বনাইছোঁ আৰু আপোনালোকেও আহক আৰু ইয়াত আহি কিনি ধুনীয়াকৈ চাই যাওক আমাৰ বাহিৰত যাব নালাগে আমাৰ অসমতে ডিব্ৰুগড়তে আছে আমাৰ এইখন ধুনীয়া দলংখন চাই যাওক আহি কিনি বহুতে ভাল লাগিলে তো আমি এতিয়া বগীবিলৰ পৰা গৈ আছোঁ ঘৰলৈ গৈ আছোঁ আৰু বাই আজিলৈ নেক্সট এটা ভিডিঅ' লৈ লগ পাম আৰু ভিডিঅ'টো আপোনালোকে কেনেকৈ লাগিলে জনাব এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়